হাই গাইজ, সুপ্ৰভাত। কি খবৰ? সকলো নিশ্চয় ভালে আছে। মোৰো ভাল। মই চাহ লৈ আকৌ ৰেডি ক'বলৈ লাজ লগা হৈছে আৰু চাহকণ লৈ পেলাই ৰেডি হৈছোঁ। চাহকণ মই এতিয়া খাওঁ আৰু দেখুৱাই দিছোঁ। কথা এটা ক'বলৈ মই আজি অকণমান কৰিছোঁ। চুলিখিনি তিতাই আছে। এইখিনি মোৰ ষ্টুডিঅ', ধুনীয়াকৈ ষ্টুডিঅ' এটা বনাই লৈছোঁ। এইকণ জেগাই মই ষ্টুডিঅ' বনাই লৈছোঁ। কথা এটা কি, আজি এবছৰৰ আগতে মোৰ এটা লাৰুৰ ৰেচিপি আছিলে। তাতে লণ্ডন ইউকেৰ সঞ্জিতা ব্লগছ বুলি কোৱা চেনেল এটাই মোক কমেণ্ট এটা কৰিছিলে, সুন্দৰ লাৰু হৈছে বুলি কৰিছিলে। মই ইমানেই কিবা টাইপৰ নাচাওঁ যে, ইউটিউব দিলোঁ মেলিলোঁ হৈ গ'ল আৰু ইউটিউবটো মই 15তে খোলা বুলি কৈছিলোঁ। বহুত ভিডিঅ' মই ডিলিট কৰি দিলোঁ, ভোক আছিলোঁ। সেইখিনি থকা হ'লে ইমান ভাল আছিলে। তাৰপিছতে লাৰুৰ ৰেচিপিটো মই কৰা নাছিলোঁ, ডিলিট কৰা নাছিলোঁ। তাৰপিছত তাত কেইটামান কমেণ্ট দেখিলোঁ। মই বোলো ইয়াত দেখোন কমেণ্ট আছে। তাৰপিছত চাই পেলাই এনেকুৱা ভাল লাগিছে। কালি ৰাতি মই দেখিছোঁ, দেখি পেলাই তেখেতৰ ব্লগত গৈ পেলাই মই আকৌ কমেণ্ট কৰিছোঁ। ভাল লাগিছে। তেতিয়াই যদি মই কৰি দিলোঁ হয়, কামটো ষ্টপ নকৰি পেলাই কণ্টিনিউ কৰি থাকিলোঁ হয়, তেনেহ'লে খুব ভাল আছিলে। কিন্তু কি কৰিব, পৰিস্থিতি আৰু বাধ্য কৰাই। ল'ৰা ছোৱালী পঢ়া শুনা ধেৰ থাকে, ঝামেলা। সিহঁতক ভাল কৰিব হ'লে কিছুমান ছেক্ৰিফাইচ কৰিবও লাগিব। আৰু সিহঁতক এৰি পেলাই মই যদি আৰু কেমেৰাটোতে লাগি থাকোঁ, তেনেহ'লেতো নহ'ব আৰু একোৱে। সেইটো কাৰণে এইখিনি ছেক্ৰিফাইচ কৰিলোঁ আৰু সিহঁতৰ কাৰণে। এতিয়া ডাঙৰ হৈছে, সিহঁতে নিজে যি কৰে কৰি থাকিব। এইখিনিয়ে। আজি ভিডিঅ'টো চাওক, কেনে পালে জনাব। ৰাতিপুৱা শুই উঠিয়ে মই চেলফি ষ্টিক লৈ মই ভিডিঅ' বনাইছোঁ। চৰাই মাত, ধুনীয়া চৰাই মাত, সেইবিলাক উঠাইছোঁ। মই ভৰাই দিম মাজতে। তাৰপিছতে এতিয়া অকণমান কেমেৰা অকণমান আগতে লাজ লাগিছিলে ক'বলৈ, এতিয়া লাজ নালাগা হৈছেগৈ। আৰু মোৰ কলেজৰ বন্ধু বান্ধৱীসকলে মোক বহুত এনকাৰেজ কৰিছে আমাৰ গ্ৰুপত, যে ভালকৈ বনাই যা, মোক তেনেকৈ আৰু। তাৰপিছত থেংক ইউ। ইয়াৰ পৰাই মই কৈছোঁ তাহাঁতক থেংক ইউ ফৰ ডেট। মোৰ মাতটো সৰু হৈ গৈছে কিছুমান ভিডিঅ'ত, মই গমেই নাপাওঁ। তাঁৰডাল এনেকৈ মেৰিয়াই লওঁ, লৈ পেলাই তাৰপিছতে ইয়াত থাকে, পিছফালে থাকে। ক'ত মোৰ মাতটো ওলাব। এয়া মোৰ বৌ এজনীয়ে ক'লে যে বৌ, মোকো বৌ বুলি মাতে, ময়ো বৌ বুলি মাতোঁ। তেখেতে কমেণ্ট কিন্তু দি থাকে। তাৰপিছতে বৌয়ে কৈছে যে আপুনি মাতটো অকণ ডাঙৰকৈ দিব, তেতিয়াহে ভাল লাগিব। মই বোলো ভালেই হৈছে, শিকাইছে দিছে। থেংক ইউ বৌ। বৌকো মই ইয়াৰ পৰা থেংক ইউ দিছোঁ। এতিয়া মাতটো অকণ ডাঙৰকৈ দিছোঁ আৰু বাকীখিনিতো মই এনেই এডিট কৰিয়ে দিওঁ, কাৰণ ইমান কুকুৰে ভুকে, মই পাকঘৰটোলৈ যাবই নোৱাৰোঁ। আৰু এতিয়া লকডাউনটো কেতিয়া খুলিব আমনি লাগিছে আৰু। লকডাউনটো খুলিলে মোৰ নখ চখ ভাঙি চিঙি চব চেছ। কিমান আৰু একেখিনিকে কৰি থাকিম। আৰু ঘৰত থাকিলে ল'ৰা ছোৱালী হওক, হাজবেণ্ডটোতো ঘৰত থাকিব নোৱাৰে, তেখেতৰ ডিউটিৰ কাৰণে এনেকুৱা ডিউটি, তেখেতেও ঘৰত থাকিব নোৱাৰে। ল'ৰা ছোৱালীয়ে হওক, কিমান আৰু বনাই থাকিম আৰু। ভাল পাওঁ বনাই খুৱাই ভাল পাওঁ, কিন্তু গৰমত অকণমান দিগদাৰ লাগে। সেইটোৱে আৰু। ভিডিঅ'টো চাই থাকক আৰু পাছত কমেণ্টত জনাব নাপাহৰিব কেনেকুৱা পালে।
মাংসখিনি মেৰিনেট কৰি লোৱাৰ পিছত মই পটল ভাজিছোঁ। পটল ভাজিব চবেই জানে, হালধি নিমখ দি পেলাই তেনেকৈ। মোৰ থালিখনত আজি পটল ভাজিও থাকিব। ইয়াতে মই এটা কথা কৈ লওঁ, এয়া মই মেৰিনেট কৰা মাংসখিনি ভাজি আছোঁ। এটা কথা, মই কোনো ডাঙৰ চেফ নহয় বা কুক নহয়, ক'তো শিকাও নাই। যিটো দেখিছোঁ তাকে বনাইছোঁ। পৰিয়ালটোক মই যি খাই ভাল পায় তেনেকৈ বনাই দিছোঁ, তাকে মই দেখুৱাইছোঁ। আৰু ইয়াৰ ৰঙাকৈ মই মাংসখিনি ভাজি লৈছোঁ। বেছি সময় ভাজিব নালাগে, অলপ সময় ভাজিলে হ'ল। খুব বেছি 2-3 মিনিট সময় ভাজিম। ভাজাৰ পিছতে মই মাংসখিনি ধুনীয়াকৈ নমাই থ'ম। মাংসখিনি ভজা হৈ গৈছেগৈ। এইফালে মই পিঁয়াজ ৰেডি কৰিছোঁ। পিঁয়াজখিনি কাটি থৈছোঁ। নহৰু, আদা নহৰুখিনি মই বেলেগকৈ গোটা পিঁয়াজৰ লগত পেষ্ট বনাই ল'ম আধাখিনি। আৰু অলপ পিঁয়াজ মই কাটি থৈছোঁ, এইখিনি মই ভাজি ল'ম ৰঙচুৱাকৈ। এইখিনি মছলা যিখিনি আৰু জিৰা, জালুক, ধনিয়া, জলকীয়া গুড়ি, পিঁয়াজখিনি মই পেষ্ট বনাই ল'লোঁ, পিঁয়াজ আৰু আদা নহৰুৰ। আৰু অলপ পিঁয়াজ মই বেলেগকৈ থৈ দিছোঁ। এইকণ বেলেগকৈ থৈ দিছোঁ, এইকণ ৰঙচুৱাকৈ ভাজি ল'ম। কেৰাহীখন পাতি লৈছোঁ আৰু তেল দি দিছোঁ। এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি মই ৰঙচুৱাকৈ ভাজিম। ৰঙচুৱাকৈ ভাজি ল'লে তেতিয়াহে ইয়াতে কালাৰটোও আহিব আৰু সোৱাদটোও আহে। পিঁয়াজৰ যিটো সোৱাদ সেইটো আহি যায়। এনেকৈ অলপ সময় মই ভাজি থাকিম। ৰঙচুৱা হৈ গৈছেগৈ। এতিয়া মই পেষ্টখিনি ঢালি দিছোঁ। পিঁয়াজ, আদা, নহৰু এইখিনিও ভাজিব লাগিব অলপ সময় ৰঙচুৱাকৈ। এইখিনি মই ৰঙা হোৱালৈকে ভাজিম। তাৰ আগতে মই হালধি, নিমখ এইবিলাক দি ল'ম। নিমখ মাংসখিনি মেৰিনেট কৰোঁতে দিছিলোঁ। হালধি দিলোঁ। জিৰা আৰু অকণ হালধি দি দিছোঁ। এতিয়া দিছোঁ জলকীয়া গুড়ি অকণমান, জিৰা দিলোঁ, ধনিয়া দিলোঁ, এতিয়া আকৌ মই লৰাই থাকিম। এইখিনি অকণমান ৰঙচুৱা পৰালৈকে ভাজিব লাগিব। কালাৰটো চেঞ্জ হ'ব লাগিব, তেতিয়াহে মাংসখিনি আকৌ মই ঢালি দিম ইয়াতে।
ইমান ধুনীয়া গোন্ধ আহিছে কি ক'ম আৰু কালাৰটো চেঞ্জ হৈছে লাহে লাহে এয়া চাওকচোন কি ধুনীয়া কালাৰ আহিছে এনেকৈ অলপ সময় ভাজি মাংসখিনি মই ঢালি দিছোঁ ভাজি থোৱা মাংসখিনি এইখিনি মই অলপ সময় ভাজি পেলাই ঢাকনা মাৰি পেলাই থৈ দিম ইয়াতে কিন্তু মই আলু চালু একো দিয়া নাই আলু যোনে খাই দিব পাৰে মই আজি দিয়া নাই আলু কেতিয়াবা মই নিদিয়াকৈ বনাওঁ তেতিয়াও ভাল লাগে খাই পেলাই মাংসখিনি মই এনেকৈ ভাজি থাকিম অলপ সময় ইয়াতে মই কোনো ধৰণৰ পানী ইউজ কৰা নাই পিঁয়াজৰ পৰা যিকণ পানী ওলায় একদম কম জুইত ভাজিছোঁ যিকণ পানী ওলাব সেইকণত দিয়ে তৰকাৰীখন ধুনীয়াকৈ সিজি যায়গৈ আৰু খাবলৈ বিৰাটেই টেষ্টি হয় কি ধুনীয়া কালাৰ আহিছে চাওকচোন গোটেই ৰুমটো পাকঘৰটো একদম মলমলাই গৈছেগৈ ঢাকনাখন মাৰি দিছোঁ মই অলপ সময় ঢাকোন মাৰি পেলাই সিজাই ল'ম তাৰপিছতে আকৌ লৰাই দিম তেল বিৰিঙিছে মাংসৰ পৰা এয়া মাংসৰ পৰা ওলোৱা তেল মছলাৰ পৰা ওলোৱা সানোতেও দিছিলোঁ এয়া কাজু কেইটামান দি দিছোঁ আৰু ইলাচি থেতেলি পেলাই দি দিছোঁ অফ কেমেৰাতে দিলোঁ মই কাজুও মই দিওঁৱেই ইহঁতে খাই ভাল পায় এয়া চাওক কালাৰটো কি ধুনীয়া হৈছে এয়া ইলাচি থেতালি লোৱা ইলাচি লং দি দিব পাৰে ইচ্ছা কৰিলে লং ইলাচি মই এবিধে দিছোঁ ইলাচি গোন্ধটোও ভাল লাগে খাই হৈ গ'ল মোৰ ঝটপট বনোৱা মাংসৰ ভাজি বুলিয়ে ক'ব লাগিব তৰকাৰী নহয় ঠিক কাৰণ শুকানকৈ বনাইছোঁ মই ইফালে মোৰ দালিও হৈ গ'লগৈ চচপেনত দালি সিজাই থৈছিলোঁ অমিতা দি বনোৱা তেল মাৰিলোঁ নহৰু আৰু পাঁচফোৰণ দি পেলাই শুকান জলকীয়া দুটা দি পেলাই এই অমিতা দি পেলাই বনাইছিলোঁ দালিখন কেনেকুৱা সোৱাদ হৈছিলে দালিখনৰ মচুৰ দাইল হয় হৈ গ'ল মোৰ ঝটপট বনোৱা আজিৰ সাজটো দুপৰীয়াৰ সাজ কণী দুটা সিজাই লৈছিলোঁ তাকে দুফাল কৰি পেলাই সজাই দিছোঁ কলপাতৰ ওপৰত কণজহা চাউলৰ ভাত জলকীয়া নেমু পটল ভাজি ইফালে মুৰ্গীৰ মাংস আৰু অমিতা দিয়া মচুৰ দাইল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল সদায় সুস্থ থাকক ভালে থাকক আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব তেতিয়া নটিফিকেশ্যনবিলাক পাই থাকিব সুন্দৰ এটি লাঞ্চ থালি লৈ আহিম আকৌ যদি আপোনালোকে ইচ্ছা কৰে আজিলৈ আহিছোঁ বহুত বহুত ধন্যবাদেৰে নমস্কাৰ